নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আৰু এয়া মই কিছু দৃশ্য মই বন্দী কৰি ৰাখিছিলোঁ মোৰ কেমেৰাত আপোনালোকলৈ দেখাম বুলি। ভাল লগা দৃশ্যবোৰ সদায় লোকৰ লগত শ্বেয়াৰ কৰিব লাগে সেইবাবে সৰু সুৰা কিছুমান ক্লিপছ মই কৰিছিলোঁ যাওঁতে গুজৰাটৰ গৈ থাকোঁতে। এইখিনি আমাৰ MP এৰিয়াৰ হ'ব আৰু তাৰ পৰা বহুত গৰম ইয়াত। দেখিবলৈ বিৰাট ধুনীয়া লাগিছে, মুঠতে এনেকুৱা লাগিছে যেন সেই গছজোপা তলত বহি থাকিমগৈ, পথাৰখনত বহি থাকিমগৈ, কিন্তু নোৱাৰি, হেৰৌ বেলেগ গৰম। মুঠতে গুজৰাট সোমাই মই গম পাই গ'লোঁ। আগতে মই 4-5 বছৰ ইয়াত থাকি যোৱা হয়, কিন্তু 1 বছৰৰ কাৰণে মই ঘৰলৈ গৈছিলোঁ। তাৰপাছত আকৌ এতিয়া আহি আছোঁ। তো গৰমটো ফিল হ'ব। আমাৰ অসমৰ নিচিনাটো নহয় যে এদিন বৰষুণ দিলে তো পিছদিনাখন আপোনাৰ ৰ'দ দিব। ইয়াত আৰু একদম ডেটেহে বৰষুণ আৰু তো তাৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, চাই যাব। গৰম আছে গুজৰাট পাই গ'লোঁ। এতিয়া আমি নামিম, এইটো নামিবলৈ এনেকৈ ৰৈ আছোঁ। বেগ দেখিছেনে পিছফালে? বেগ মাইনাছক অৱস্থা, মোৰ অৱস্থা চব সেইবোৰ বেগ ইয়াত থিয় নহ'লে মানে বস্তুখিনি উলিয়াব নোৱাৰিম। চ' ফাইনেলি আহমেদাবাদ পাম। ইয়াৰ পিছত আকৌ আমি যাব লাগিব আগলৈ। তো এতিয়া বেগ নামিব হৈছেগৈ, আমাৰ ষ্টেচন পামেই। যিমান গৰম অনুভৱ কৰিব লাগে সিমানেই গৰম অনুভৱ কৰিছোঁ ইয়াত। কৈছোঁ মই যিমান গৰম অনুভৱ কৰিব লাগে আহমেদাবাদ হিচাপত সিমানেই গৰম অনুভৱ কৰিছোঁ। ফিলিং ঠিকেই আছে, এইটোৱে গৰম আছে। অঁ, তো কি আমাৰ ইমান বেছি বস্তু আছে? ঠিকেতো আছে, মানুহে কৈছে ইমান বস্তু মানে কি আৰু মানুহ বেছি আছে। আহমেদাবাদ ষ্টেচন। এতিয়া আমি ৱেইটিং ৰুমলৈ গৈ আছোঁ দেই। দেখিছেনে কিমান একদম পাকৈত বুলি ক'ব লাগিব, পাকৈত ব্লগাৰ। আৰু কেমেৰাটো বোলো বন্ধ কৰিলোঁ বুলি ভাবি পেলাই অন কৰি থৈ দিছোঁ আৰু ব্লগিং কৰি আছোঁ। খবৰেই নাই মই ক'ত কি কৰিছোঁ, মানে ইমানেই গৰম উঠিছে নহয়, মই কি কৰোঁ কি নকৰোঁ লাগি গ'লগৈ লাষ্টত। আৰু হ'ব দিয়ক, মানে কি বুলি কয়, একদম ৰিয়েল ব্লগাৰ বুলি ভাবি ল'ব আৰু ইয়াৰ পিছৰখিনি চাব আকৌ দেই। গৰম হৈ গ'লে কচৌৰি। এতিয়া ইয়াত খাবলৈ একো নাই, আমি কচৌৰি খাম, কচৌৰি। আৰু এখন ট্ৰেইন আহিছে, কিমান ধুনীয়া ট্ৰেইন চাব দেই। এইবোৰ চব কি ধুনীয়াকৈ কি আঁকা, এইবোৰ কি আছে? ৰাজস্থান, বহুত হাই ক্লাছ ট্ৰেইন এখন। আমি অথনি, এইটো আহমেদাবাদ ষ্টেচন। আমি অথনি আহোঁতে হেৰিয়ত আহিছিলোঁ, AC ডাব্বাত আহিছিলোঁ। আৰু এতিয়া যাওঁতে আমি শ্লিপাৰত যাম। চব এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। শ্লিপাৰত ইমান ভালটো লাগে গৈ পেলাই। আমাৰ কিমান ভিৰ চব, এইটোতো একোৱেই ভিৰ নহয়। এতিয়া ইয়াত থৈ কচৌৰি খাম আমি। ইমান হাই ক্লাছ নহয় আৰু। মানে কি খাইছে চা? কৈ দে না, তই কি খাইছ? আমাৰ আজি পাৰ্টি হৈছে ষ্টেচনত। কিহৰ ষ্টেচনত? এইটো ষ্টেচনত গম পতাই লাগিছে। কচৌৰি আৰু এইফালে গৈ ট্ৰেইন 8টা বজাত ট্ৰেইন আছে। একদম শ্লিপাৰত যাম, মৰি যাম আজি। টিকেটেই নাপালোঁ, কি যে কৰোঁ। আৰু বহুত বেছি গৰম।
উপায় নাই বুজিছেনে, উপায় নাই। লাষ্টত আৰু ষ্টেচনতে একেবাৰে ফ্ল'ৰত কাপোৰ পাৰি বহি গ'লোঁ আৰু 8টা বজাত ট্ৰেইন আছে, মই পাই গ'লোঁ হয় আমি 3টা বজাত। মানে ইমান দেৰি বহিয়ে থাকিব লাগিব আগে, আৰু ছিটবোৰ যি গৰম, মুঠতে ছিটত বহিলে মানে পিঠি চেল খাই যাব। ছিটত বহি মই পিঠি চেল খুৱাবলৈ নাই, সেইকাৰণে তলতে লাগেজ চাগেজ লৈ বহি যায়। ইয়াত প্ৰায় মানুহ এনেকৈ ষ্টেচনত হয়ে, বহুত দেৰি ট্ৰেইনৰ কাৰণে ৰ'ব লগা হয়, কেতিয়াবা লেট হৈ যায়, তো মানুহবোৰ এনেকৈ দেৰিকৈ থাকিব লগা হয়, তো পৰি যায় আৰু মানুহটো শুই যায়। মোৰ ইমান টোপনি ধৰিছিলে কিন্তু শুব নোৱাৰিলোঁ, যিহেতু বিৰাটেই গৰম, মানে বহুত গৰম। আৰু ইয়াত ষ্টেচনত এটাই ভাল, একদম পূৰা ক্লিন কৰি থাকে, এনেকৈ ধৰণে ক্লিন কৰে, যিহেতু বহুত ডাঙৰ হয় ষ্টেচনটো, তো ক্লিন কৰিবলৈ হাতেৰেদি মুচিবলৈ হ'লে এইটো বাৰু সঁচাকৈ দেই নোৱাৰি আৰু। এইবোৰ টেমা কিনিলোঁ ইয়াত, এইটো কেইটকা লৈছে বাৰু গম পায়নে? এইটো আমাৰ 20 টকামান লৈছিলে, 20 ৰুপিজ লৈছে এইটো। একেটা এনেকুৱা ধৰণৰে মই এইটো ল'লোঁ, দুটা পালোঁ একেই এনেকুৱা, কিমান ল'লে 99কৈ, মানে দুটা 99ত পালোঁ, তো ঠিকেই আছে চাগে, দাইল চাইল খাবলৈ হৈ যাব ধুনীয়াকৈ। তাৰপিছত জানেনে, মানে যিকেইটা ঘৰত লাগে আৰু, তাৰপিছত এনেকুৱা ক্লিপছ ল'লোঁ কাপোৰ হেৰি কৰিবলৈ। এইটো কিমান লৈছিলে? 50 টকা। কেইটা আছে জানো? 1 2 3 4 5 6 8 8 9 10 11 12 13 14 15 16টামান আছে। তাৰপিছত চামুচ নাছিলে, চামুচ ল'লোঁ, 10 টকাকৈ লৈছে এখনত, ঠিক আছে। তাৰপিছত এনেকুৱা পাচি এটা আনিলোঁ, এটা নানিলোঁ, ঘৰতে থাকি আহিলে, তো এনেকুৱা ল'লে, এইটো 20 টকাকৈ ল'লে। এইটো আকৌ 30 টকা কৈছিলে, মই নিদিওঁ বোলো, 20 টকা দিম, 20 টকা ল'লোঁ আৰু। তাৰপিছত এইকেইটা দিয়াচোন মানে বটল তোমাৰ স্কুল পিংক কালাৰ বুলি ক'ব লাগিছে। কি আকৌ মাইনা এনেকুৱা, ই পিংক কালাৰ বুলি ক'লে মানে ছোৱালী কালাৰ নহয় ন, এইটো কালাৰ আমি কি আৰু, এইকেইটাক আমি ট্ৰেইনত লোৱা গাৰুকেইটা এতিয়া আমি ইউজ কৰি আছোঁ। আজি আকৌ পাছবেলা মাইনাৰ মেডিকেল কৰাব লাগিব, স্কুলৰ এডমিশ্যনৰ কাৰণে। এডমিশ্যন অলৰেডি হৈ গ'ল, ইণ্টাৰভিউ কালিয়ে হৈ গ'ল তাৰ, তো আজি কাইলৈ স্কুল যাব লাগিব, তো প্ৰচেচিং চলিব আৰু সেইখিনি। আৰু এইটো চাবোনৰ কেছ 10 টকা। তাৰপিছত এইটো ল'লোঁ ব্ৰাছ চাছ থ'ম বুলি, জানো কি থওঁ এতিয়ালৈকে গম পোৱা নাই, মুডৰ ওপৰত কথা। তো এইটো পৰিলে কেইটকা পৰিছিলে, এইটো পাহৰিয়ে থাকিলোঁ পাই, 50 টকামান ল'লে নেকি। এনেকৈ আৰু দুটামান বস্তু ল'লোঁ, মেট্ৰেছ ল'লোঁ, এনেকৈ টেবুল চেবুল এনেকৈ লৈছোঁ। এতিয়া লাহে লাহে ল'ম বস্তুবোৰ, একে কোপতে নলওঁ, কাৰণ আমি এইবাৰ যাওঁতে, কাৰণ মই ঘৰলৈ যামগৈ বুলি ভাবিছিলোঁ যে, সেইকাৰণে মানে বহুত বস্তু এচি চেচি চব বিকি দিলোঁ। আকৌ এতিয়া ল'ব লাগিব, কাৰণ ইয়াত এচি নহ'লে বৰ গৰমো, একদম মানে অশান্তি লাগি যায় কেতিয়াবা। চাই লওঁ যদি এডজাষ্ট কৰিব পাৰোঁ, কাৰণ এবাৰ আমি তলত, আমাৰ কোৱাৰ্টাৰ আমাৰ তলত হয়, তো ওপৰত বেলেগ আছে। আৰু আমি বিচাৰি আছিলোঁ 2টা ৰুম 1টা হ'ল, তো আমি পোৱা নাই 2টা ৰুম 1টা হ'ল। আৰু মানে পাইছোঁ, যেনেকুৱা এৰিয়াত পাইছোঁ ন, তাত পানীৰ প্ৰব্লেম বহুত, কাৰণ গুজৰাটৰ পানীৰ প্ৰব্লেম বহুত আছে। গৰম হ'লে মানে পানী শুকাই যায় বৰিঙত, আৰু যিটো এৰিয়াত আমি আছোঁ এইটো মানে ধৰক আপোনাৰ পানীৰ প্ৰব্লেম নাই ইয়াত, তো সেইকাৰণে আমি ইয়াত থাকি ভাল পাওঁ। কিন্তু ইয়াৰ যে আপোনাৰ 2টা ৰুম 1টা হল যদি লওঁ, তেতিয়াই আমাৰ 8,000মান পৰি যাব। তো আমাৰ মানে কোম্পেনীয়ে কোৱাৰ্টাৰ দিয়ে যিহেতু, তো আমি ইমান যাব নোৱাৰোঁ এটা হেৰিলে, নিজৰ কোম্পেনীয়ে দিছে যেতিয়া কেলৈ মোক নিজৰ পইচাকেইটা খৰচ কৰিম। চ' আমি 5,000ৰ ভিতৰত 2টা ৰুম 1টা হেৰি হল বিচাৰি আছোঁ, চাওঁ যদি সিমানত হৈ যায় তেতিয়াহ'লে লৈ লওঁ। কমত চলিবলৈ চেষ্টা কৰিছোঁ, বেছি খৰচা নকৰোঁ এইবাৰ মই বহুত খৰচা কৰিলোঁ, বহুত গ'ল মোৰ। চ' এনেকৈ এই
এতিয়া টাইম নাই হোৱা এতিয়া যাবলৈ কেইটা বাজিছেহে আৰু তাৰপিছতে ফেৰীলৈ যাব লাগিব ই মানে ইয়ালৈ অহাৰ পৰা তাৰ লগৰকেইটা লগ পাই গ'ল আৰু বছ ক'বই নালাগে কালি আহিছে আমি পাইছোঁহি 3টা বজাত আৰু ই ঘৰতে নাথাকা নিচিনা হৈ গৈছে তাৰ লগৰখিনিয়ে মাতি মাতি লৈ গৈছে ইমান দিনৰ মূৰত লগ পাইছে আৰু এতিয়া কেইটা বাজিছে 4টামান বাজিলেনে 4টা বাজিলে কিন্তু পাপাৰ লগত যাব লাগিব শ্বুজ আনিবলৈ আছে আৰু খেলিবলৈ গৈছে লগৰবোৰ লগ পাইছে আগৰ তো স্কুল একেই নহয় সিহঁতৰ কিন্তু সেইবুলি লগ পাইছে যে খেলিবলৈ যাবলৈ বিচাৰিছে চ' আমাৰ ৰুমটো কিছু এনেকৈ আছে আৰু লাহে লাহে দেখাই থাকিম চব ছেট কৰি লওঁ তাৰপিছত দেখাম বস্তু বেছি নাই লোৱা এতিয়া নলওঁ মানে আমি কিছুদিন ৰৈ মেলি বস্তুবোৰ চাওঁ ভাবোঁ ৰুমটোত থাকোঁ নাথাকোঁ এইবোৰ চব ঠিক ঠাক কৰি মেলিহে ৰুম ল'ম মানে বস্তু ল'ম আগতীয়াকৈ লৈ ল'লে যে কেৰি কৰিবলৈ বিৰাট দিগদাৰ হয় হৈ গ'ল লগাই দিলে পিছফালটো লগাব ঠিক আছে হা চ' ইয়াৰ লগতে আজি মোৰ জামনগৰত আজি মোৰ 2nd ডে হয় আৰু আগৰ ক্লিপছৰ লগতে মই আজিৰ দিনটোৰ অলপ শ্বেয়াৰ কৰি দিলোঁ আপোনালোকৰ লগত ইয়াৰ পিছত মই ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম মোৰ চাই থাকিব ভাল লাগিলে কমেণ্ট কৰিব মোক আৰু কি চাব বিচাৰে ক'ব ইয়াৰ লাইফষ্টাইল কেনেকুৱা খোৱা কেনেকুৱা মানুহবোৰ কেনেকুৱা মইতো ভালেই পাইছোঁ মই ভালেই পাওঁ 5 বছৰ মই থাকিও মোৰ ভালেই লাগিলে ইয়াত সেইকাৰণে মই আকৌ এবাৰ আহিবলৈ সাহস কৰিছোঁ চ' মোৰ এক্সপিৰিয়েঞ্চ ইয়াত কেনেকুৱা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুন হয় তেনেহ'লে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন বেলটো টেংকৈ বজাই দিব তেতিয়া নটিফিকেশ্যনছবোৰ পাই থাকিব আৰু উৎসাহ দিব যাতে দেখাই যাব পাৰোঁ ইয়াৰ মানে কি হয় কোনোবাই যদি কয় ভাল লাগিছে বুলি তেতিয়া দেখাই ভাল লাগে জেগাবোৰ বা পাব্লিকত তেনেকৈ ভিডিঅ' কৰিবলৈ নহ'লে পাব্লিকত অলপ লাজ লাগে কৰিবলৈ কিন্তু যেতিয়া মই ভাবোঁ মোৰ ছাবস্ক্ৰাইবাৰে কৈছিলে তেতিয়া মানে এটা ফিলিংছ আহে যেনেকৈ মই মোৰ কাৰ্টুন চেনেলত মানুহে বেছি মই প্ৰথমত বনোৱা নাছিলোঁ যেতিয়া মানুহে ক'ব ধৰিলে মোক যে ভাল হৈছে ধুনীয়া হৈছে হাঁহি উঠিলে এনেকৈ যেতিয়া ক'ব ধৰিলে ন তেতিয়া মই ইনস্পায়াৰ হ'লোঁ যে মই মানে ভাল পাইছে এণ্টাৰটেইনমেণ্ট কাৰণ আমি ভিডিঅ' বনোৱাৰ লগে লগে আমাৰ ইউটিউবৰ পৰা আমি একো নাপাওঁ চাবলৈ একো নাহে বহুত দিনলৈকে নাহে এবছৰ 2 বছৰ বহুতে মোৰ অলপ সোনকালেই মোৰ গ্ৰ' হৈ গ'ল কিন্তু মানুহে ইনস্পায়াৰ কৰিলে আপোনালোকে আমাক ইনস্পায়াৰ কৰে কাৰণেহে বনাব মন যায় নহ'লে কোনো যদি আমাক কমেণ্টো নিদিয়ে নকয়ো ছাবস্ক্ৰাইবো নকৰে তেনে আমাৰো বনাবলৈ মন নাযাব চ' গুজৰাটৰ বিষয়ে জানিব বিচাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কমেণ্ট কৰিব কিন্তু দেই কমেণ্ট কৰিলে ভাল লাগে আৰু চাই থাকিব এনেকৈ আৰু মানে এতিয়া যিহেতু গুজৰাটত আহি গ'লোঁ অসমৰ প্ৰতি আৰু অলপ বেছি মৰম আহি গৈছে আহি যাব এইটো নেচাৰেল কথা যিমান যি হ'লেও নিজৰ জেগাটো নিজৰ জেগাই আৰু আছে ইয়াত অসমীয়া মানুহ আছে বহুত এয়াৰফ'ৰ্চৰ আছে এনেকৈ দেখাই যাম চাই গৈ থাকিব ভাল লাগিব কিন্তু দেই ঠিক আছে এতিয়ালৈ মই আহিছোঁ আৰু লগ পাম